घटना के साथ कितना परसेंट जुड़ा हुआ है, वो आंसर आना चाहिए। जो मल्टीपल पर्सन, हम लोग पहले से ही बोल रहा है, जो सीबीआई का टाइम फ्रेम आप देखेंगे 4 बजे और संजय राय घुसा है, 20 मिनट के अंदर ये सब किया है, तो ये पॉसिबल है 20 मिनट के अंदर हॉस्पिटल का एक बाहर का आदमी और सेमिनार रूम में घुस के ये करेगा? ये आंसर नहीं हुआ। सीएमएसएल का जो रिपोर्ट उसमें भी सामने आया है, यहाँ पर मल्टीपल डीएनए मिला है, तो ये आंसर नहीं मिला है। संजय राय दोषी है ये तो दुनिया जानती है, लेकिन संजय राय के पीछे जो शक्तियां है वो कौन है? और वो जो सरकार ने शुरू से ही उनका समर्थन दिया, उसको अलग थलग देखकर गलत है। ये करप्ट नेक्सस के कारण ही ये हुआ है, इसलिए दोषी सरकार है और प्रिंसिपल और पूरा प्रशासन का तंत्र, जिसके कारण इस प्रकार की घटना घट सकती है, वो दोषी। কলকাতা ধৰ্ষণ হত্যা গোচৰৰ শিয়ালদাৰ কোৰ্টৰ তৰফৰ পৰা বৃহৎ ৰায়। RK কলেজত হোৱা মহিলা ডক্টৰৰ ওপৰত নৃশংস অত্যাচাৰৰ ভিত্তি কৰি সকলো দোষী আচলতে প্ৰমাণিত কৰে সঞ্জয় ৰায়ৰ বিৰুদ্ধে। এনে এটা গোচৰৰ অধীনত তেওঁক আজি মাননীয় আদালতে তেওঁক দোষী সাব্যস্ত কৰি শাস্তি আচলতে প্ৰদান কৰে। এনে এটা ঘটনা সংঘটিত হৈছিল। 162 দিনৰ অন্তত এই ৰায় প্ৰদান কৰে সঞ্জয় ৰায়ৰ বিৰুদ্ধে। এনে এটা ঘটনা সংঘটিত হৈ গৈছিলে 9 আগষ্ট 2024 ঘটনা, কিয়নো কলকাতা হিলাই যোৱা, সমগ্ৰ ভাৰত কঁপাই যোৱা এক ধৰ্ষণ কাণ্ড সংঘটিত হৈছিলে। সেই সময়ত আচলতে 162 দিনৰ অন্তত এই ৰায় প্ৰদান কৰা হয়। শনিবাৰে এই ৰায় প্ৰদান কৰা হয়। শিয়ালদা কোৰ্টে এই ৰায় প্ৰদান কৰে সঞ্জয় ৰায়ৰ বিৰুদ্ধে। আচলতে তেওঁক দোষী প্ৰমাণ কৰি সকলো দোষ আচলতে প্ৰমাণ হয়। শাস্তি এতিয়ালৈকেও দিয়া হোৱা নাই। তেওঁক শাস্তি দিব 20 জানুৱাৰী সোমবাৰে তেওঁক শাস্তি দিয়া হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অহা কাইলৈ তেওঁক শাস্তি দিয়া হ'ব। 9 আগষ্ট সেই নিশা আচলতে বৃহৎ এটা ৰাজ্য কঁপাই যোৱা এক ধৰ্ষণ কাণ্ড সংঘটিত হৈছিলে। সঞ্জয় ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিলে। 162 দিনৰ অন্তত এই ৰায় আচলতে মাননীয় আদালতে, কলিকতাৰ মাননীয় আদালতে এই ৰায় প্ৰদান কৰে। সমগ্ৰ ভাৰত কঁপি গৈছিলে, কিয়নো এগৰাকী ডক্টৰক উৰে নিশা নৃশংসভাৱে অত্যাচাৰ চলাই, মানসিক শাৰীৰিক নিৰ্যাতন চলাই আচলতে তেওঁক হানিকুচি হত্যা কৰে। সেই আচলতে তেওঁক প্ৰমাণিত হয় তেওঁ শৰীৰৰ যি ডক্টৰগৰাকী দেহত স্পষ্টৰূপে সঞ্জয় ৰায় হাতৰ বা তেওঁক তেনেকুৱা চাপ পোৱা গৈছে, প্ৰমাণিত হৈছে। দেহৰ দাগৰ পৰা আচলতে তেওঁ তেনেধৰণে প্ৰমাণিত হৈছে বুলি ক'ব পাৰি। এনে এটা ঘটনা সংঘটিত হৈছিলে সেই সময়ত 9 আগষ্ট 2024 ঘটনা। এতিয়া সঞ্জয় ৰায় দোষী প্ৰমাণিত হ'ল, সমগ্ৰ দোষ প্ৰমাণিত হ'ল, কিন্তু এতিয়ালৈকে তেওঁক শাস্তি দিয়া হয়নে? কি শাস্তি দিব? অহা কাইলৈ অৰ্থাৎ 20 জানুৱাৰীৰ দিনা শাস্তি দিয়া হ'ব। কোৰ্টৰ তৰফৰ পৰা কি শাস্তি দিয়া হ'ব ৰাজ্যজুৰি আচলতে এতিয়াও প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে, কিয়নো সেই সময়ত যেতিয়া সঞ্জয় ৰায়ক মাননীয় আদালতত অনা হৈছিলে সেই সময়ত আচলতে তেওঁ পৰিয়ালবৰ্গও আছিলে, সমগ্ৰ ৰাইজ আছিলে। সেই সময়ত আচলতে ৰাইজে দাবী কৰিছে আৰু পৰিয়ালবৰ্গই দাবী কৰিছে ফাঁচি দিব লাগে সঞ্জয় ৰায়ক। আচলতে সঁচা কথা, এজন কালপিতক ফাঁচিৰ বাহিৰে তেওঁক মুকলি আকাশৰ তললৈ আচলতে যাবলৈ দিয়াটো সম্ভৱ নহয়, কিয়নো আজি তেওঁ এগৰাকী ডক্টৰক জীৱন শেষ কৰি দিলে, উৰে নিশা অত্যাচাৰ কৰি তেওঁক হত্যা কৰিলে।